বুৱাৰী কেতিয়া উঠিবি 10টা বাজি গ'ল মই গমে পোৱা নাই মা সৰি ক'লে হ'ব নেকি কেতিয়া উঠিবি আৰু কেতিয়া খানা বনাবি ইফালে শুনা মই ওচৰৰ খুৰীহঁতৰ ঘৰত গৈ আছো তুমি উঠি কিনি খানা বনাই ল'বা ঘৰৰ সব কামবিলাক কৰি দিছো মই শান্তিকে শুব নিদে হেল্ল' কি কৰি আছে বাইদেউ ভালে আছো আৰু মা কেনেকুৱা আছে বাইদেউ ৰচোন মই ভাতটো বহাই লওঁ এতিয়া কচোন কি কৈ আছিলি কালিয়ে উঠিছো লাইক কৰি দিবি সব ফটোবিলাক কি ভিডিঅ' বনাবি গোটেই দিন কাম কৰি তত নাপাও আৰু ইফালে শাহু বুঢ়ীৰ হাল্লা কৰি থাকে ইমান কি গোন্ধাই আছে হ'ব তেনেহ'লে মই পিছত ফোন কৰিম বুৱাৰী তুমি আজিও ভাত পুৰি দিছা যে সৰি মা মই আজিও পাহৰি গৈছো এটা কামো ভালকে কৰিব নোৱাৰ অকল এটা ইংলিছ শব্দ শিকি লৈছো সৰি 3 দিন হৈ গ'ল মই এটা ষ্টৰী বনাই পোৱা নাই আৰু অলপ ভাত পুৰি গ'ল বুলি হাল্লা কৰি আছে গোটেই দিন হাল্লা কৰা বাহিৰে আৰু বেলেগ কামটো নাইয়ে মই জানো কি পাপ কৰি পাইছিলো যে এনেকুৱা শাহু পাইছো মোৰ জীৱনটো একদম বৰবাদ হৈ গ'ল বাইদেউ কি খবৰ ভালে আৰু তোমাৰ আছো আৰু যেনে তেনে এটো কি কৰি আছে বুৱাৰী ক'ত আছে বুৱাৰী ঘৰত কিবা কাম কৰি আছে কি জানি বহা বহুত দিনৰ পিছত আহিছা একেবাৰে খানা খাই যাবা নালাগে এটাই মই খানা খাই আছো ঠিক আছে তেনেহ'লে চাহ খাই যাবা বুৱাৰী ইফালে আছোন নমস্কাৰ মাহী নমস্কাৰ ভালে আছাতো বুৱাৰী যোৱা চাহ অকণ বনাই আনিবা ঠিক আছে মা মোক কোনে চাহ বনাই খুৱাই যে মই এতিয়া বেলেগক চাহ বনাই খুৱাব লাগিব এতিয়া সিহঁতৰ মহাভাৰত দেখিবি তাৰ বুৱাৰী কেনেকুৱা আৰু কোৱা বুৱাৰী কেনেকুৱা পালা কি কবি বুৱাৰীজনী কথা ৰাতিপুৱা 10টা বাজে শুই উঠাত আৰু শুই উঠি চকু মেলাৰ আগত মোবাইল মিলি চাব গোটাই দিনটো মোবাইলে সোমাই থাকিব খানা বনাব গ'লেও মোবাইলটো হাতত লৈ যাব কিবা মাছ মাংস যদি বনাই ভিডিঅ' বনাই আপলোড কৰিব আৰু হোৱাটছআপত ষ্টেটাছ লগাব এই মোবাইলটোৱে খুনি হৈ গৈছে শাহুবিলাকে খালি বুৱাৰীৰ বদনাম কৰিব আমাৰ দিনতে ভাল আছিলে মোবাইলো নাই ফোন কৰিব হ'লে পিছত যা লাইন ধৰি যি কামৰ কথা তাকে মনে মনে ক সিহঁতৰ টাইমত মোবাইল নাছিলে যে আমাক চাই জ্বলে আৰে যাৰ যোনটো নচিবত আছে সেইটোতো হ'বই ন কি মই বনাইছো নেকি মোবাইলটো যে মুখ দুখ দিয়ে বুৱাৰীৰ নিন্দা কৰিছে নহয় আজি মই চাহ খুৱাই আছো যেতিয়া বিনা চিনিৰে চাহ খুৱাম এতিয়াহে বুজি পাব বুৱাৰী কি বস্তু এতিয়া আপুনি কওকচোন আপোনাৰ বুৱাৰী কেনেকুৱা মোৰ বুৱাৰীটো বহুত ভাল আছে ঘৰৰ সব কাম সি অকলে কৰে মোক একো কামেই কৰিব নিদিয়ে আৰু খানাটো ইমান টেষ্টি বনাই যে কি কম যোনে এবাৰ খাই পাব সি কেতিয়াও পাহৰি নাযায় বাইদেউ সঁচাকৈ আপোনাৰ নচিব বহুত ভাল আমাৰতো নচিবে ফুটা সব ঠিক হৈ যাব অলপ টাইম দিয়া বুৱাৰীক পেহী চাহ খাই লওক এইটো কিবা চাহ বনাইছ নেকি কি হ'ল যে চাহত দেখোন চেনিয়ে দিয়া নাই চেনি নাই নেকি ঘৰত চেনিটো ঘৰত আছে মই ক'বলৈ পাহৰি গ'লো চুগাৰ আছে যে মই চেনি নাখাওঁ সেইকাৰণে তোমাৰ চাহতো পাহৰি গ'লে কিজানি চেনি দিবলে মোৰ শাহুবুঢ়ী ইমান ভাল মোক বচাবলৈ মিছা কথা কৈ দিলে আৰু মই মোৰ শাহুৰীক ইমান বেয়াকে ভাবি আছিলো চিন্তা কৰিব নালাগে বুৱাৰী আৰু এবাৰ বনাই দিব বুৱাৰী কি হ'ল মা বুৱাৰী মোৰহে চুগাৰ আছে তোমাৰ পেহীয়েকৰ নাই নহয় যে তুমি তাৰ চাহতো চেনি দিব পাহৰি গ'লা যোৱা ভালকে বনাই আনিবা ঠিক আছে মা মই যাওঁ বুৱাৰী নহ'লে আকৌ শুই থাকিব মা মোক মাফ কৰি দিব মই আপোনাক ভুল বুজি আছিলো আৰু আপুনি মোক বচাবলৈ কাৰণে মিছা কথা কৈ দিলে যে আপোনাৰ চুগাৰ আছে বুলি বুৱাৰী মৰম এনেকুৱা বস্তু অসম্ভৱ কামবিলাকো কেতিয়াবা সম্ভৱ কৰি তোলে মা ঠিকে কৈছে